নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ খান লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে ইতিহাসৰ চাহ পোহৰত পুৰণি গুৱাহাটী শীৰ্ষক গ্ৰন্থখন কোনে লিখিছে? এ নম্বৰ অপশ্যনত দি আছে ভূপেন হাজৰিকা, বি দি আছে কুমৰেশ্বৰ হাজৰিকা, চি দি আছে লক্ষ্মীনাথ বেজবৰুৱা, ডি দি আছে নীলমণি ফুকন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ কুমৰেশ্বৰ হাজৰিকা। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাটৰ নাম কি? এ নম্বৰ অপশ্যনত দি আছে ৰাম বিজয়, বি দি আছে ৰুক্মিণী হৰণ, চি দি আছে পাৰিজাত হৰণ, ডি দি আছে চিহ্ন যাত্ৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ চিহ্ন যাত্ৰা। পৰৱৰ্তী প্ৰশ্নটো দি আছে আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম জীৱনী গ্ৰন্থৰ নাম কি? এ নম্বৰ অপশ্যনত দি আছে জীৱন সুন্দৰ আৰু ভয়ংকৰ, বি নম্বৰ দি আছে আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ, চি দি আছে বিহংগ সপোন, ডি দি আছে এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ। পৰৱৰ্তী প্ৰশ্নটো দি আছে অসমত সৰ্বপ্ৰথম বুৰঞ্জী কোন ভাষাত লিখা হৈছিল? এ নম্বৰ অপশ্যনত দি আছে টাই ভাষাত, বি দি আছে অসমীয়া ভাষাত, চি দি আছে ব্ৰজাৱলী ভাষাত, ডি দি আছে সংস্কৃত ভাষাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ টাই ভাষাত। পৰৱৰ্তী প্ৰশ্নটো হৈছে হেমকোষৰ ৰচক কোন আছিল? অপশ্যন এ হেম বৰুৱা, বি হেমচন্দ্ৰ গোস্বামী, চি নম্বৰ হেমচন্দ্ৰ বৰুৱা, ডি নৱকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ হেমচন্দ্ৰ বৰুৱা। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভানুনন্দন কোনজন বিখ্যাত লেখকৰ নাম? এ দি আছে নৱকান্ত বৰুৱা, বি দি আছে হেমচন্দ্ৰ গোস্বামী, চি দি আছে ডক্টৰ সূৰ্যকুমাৰ ভূঞা, ডি দি আছে লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ ডক্টৰ সূৰ্যকুমাৰ ভূঞা। পৰৱৰ্তী প্ৰশ্নটো দি আছে শদিয়াৰ বুৰঞ্জীৰ ৰচক কোন? এ নম্বৰ অপশ্যনত দি আছে ডক্টৰ সূৰ্যকুমাৰ ভূঞা, বি দি আছে ভৱানন্দ বুঢ়াগোহাঁই, চি দি আছে মণিৰাম বৰভাণ্ডাৰ বৰুৱা, ডি দি আছে পদ্মেশ্বৰ নাওবৈচা ফুকন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ ভৱানন্দ বুঢ়াগোহাঁই। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ সংস্কৃতি কোষ গ্ৰন্থখনৰ ৰচক কোন? এ নম্বৰ অপশ্যনত দি আছে ডক্টৰ পৰমানন্দ ৰাজবংশী, বি দি আছে ডক্টৰ নাৰায়ণ দাস, চি দি আছে লীলা গগৈ, ডি দি আছে বৃঞ্চি কুমাৰ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ ডক্টৰ নাৰায়ণ দাস। পৰৱৰ্তী প্ৰশ্নটোত দি আছে বৃত্তাসুৰ বধ কাব্যখনৰ ৰচক কোন? এ নম্বৰ অপশ্যনত দি আছে মাধৱ কন্দলী, বি দি আছে অনন্ত কন্দলী, চি দি আছে ৰাম সৰস্বতী, ডি দি আছে শংকৰদেৱ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ অনন্ত কন্দলী। পৰৱৰ্তী প্ৰশ্নটোত দি আছে তেজপুৰৰ ত্ৰিমূৰ্তি উদ্যানত কোন তিনিজন ব্যক্তিৰ মূৰ্তি আছে? অপশ্যন এ দি আছে জ্যোতিপ্ৰসাদ আগৰৱালা, বি দি আছে বিষ্ণুপ্ৰসাদ ৰাভা, চি দি আছে ফণী শৰ্মা আৰু ডি দি আছে ওপৰৰ তিনিওটা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অৰ্থাৎ ওপৰৰ তিনিওটা। পৰৱৰ্তী প্ৰশ্নটোত দি আছে অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰ দল বুলি কোনটো থিয়েটাৰক কোৱা হয়? এ নম্বৰ অপশ্যনত দি আছে কহিনুৰ থিয়েটাৰ, বি নম্বৰ অপশ্যনত দি আছে নটৰাজ থিয়েটাৰ, চি নম্বৰ দি আছে আবাহন থিয়েটাৰ, ডি দি আছে ইতিহাস থিয়েটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ নটৰাজ থিয়েটাৰ। পৰৱৰ্তী প্ৰশ্নটোত দি আছে কেতিয়া আৰু ক'ত উত্তৰ পূব ভাৰতৰ প্ৰথমখন মূকাভিনয় প্ৰতিষ্ঠান মাইম একাডেমী প্ৰতিষ্ঠা কৰা হৈছিল? এ নম্বৰ অপশ্যনত দি আছে 1991 চনত গুৱাহাটীত, বি দি আছে 1995 চনত নগাঁৱত, চি দি আছে 1991 চনত নগাঁৱত, ডি দি আছে 1995 চনত গুৱাহাটীত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশ্যন এ অৰ্থাৎ 1991 চনত গুৱাহাটীত। পৰৱৰ্তী প্ৰশ্নটো দি আছে মইনুল হকৰ পৰিচালনাত মঞ্চস্থ কৰা প্ৰথম মূকাভিনয় নাটকখনৰ নাম কি? এ নম্বৰ দিয়া আছে মূলা খাবৰু, বি দিয়া আছে গভাই চোৰ, চি দিয়া আছে বীৰাংগনা, ডি দিয়া আছে এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ গভাই চোৰ। পৰৱৰ্তী প্ৰশ্নটোত দিয়া আছে কোহিনুৰ থিয়েটাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? এ নম্বৰ অপশ্যনত দিয়া আছে 1950 চনত, বি দিয়া আছে 1962 চনত, চি দিয়া আছে 1976 চনত, ডি দিয়া আছে 1982 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ 1976 চনত। পৰৱৰ্তী প্ৰশ্নটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন ছবিৰ নাম কি? এ নম্বৰ অপশ্যনত দিয়া আছে জয়মতী, বি দিয়া আছে ইন্দ্ৰমালতী, চি দিয়া আছে ৰূপালীম আৰু ডি দিয়া আছে কাৰিঙৰ লিঘিৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ ইন্দ্ৰমালতী। পৰৱৰ্তী প্ৰশ্নটো হৈছে বড়ো ভাষাত নিৰ্মিত প্ৰথম ছবিখনৰ নাম কি? অপশ্যন এ দিয়া আছে চিনাইথি দ্য আইডেণ্টিটি, বি দিয়া আছে হাগ্ৰামায়াও জিনাহাৰী, চি দিয়া আছে আলায়াৰন, ডি দিয়া আছে এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আলায়াৰন। ইয়াক নিৰ্মাণ কৰিছিল 1986 চনত। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত কেতিয়াৰ পৰা কাৰ্টুন ছবি নিৰ্মাণৰ পৰম্পৰা আৰম্ভ হৈছিল? এ নম্বৰ অপশ্যনত দিয়া আছে 1968 চনত, বি দিয়া আছে 1975 চনত, চি দিয়া আছে 1986 চনত আৰু ডি দিয়া আছে 1989 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ 1989। পৰৱৰ্তী প্ৰশ্নটো হৈছে দূৰদৰ্শন যোগে সম্প্ৰচাৰিত হোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অপশ্যন এ দিয়া আছে জয়মতী, বি দিয়া আছে ইন্দ্ৰমালতী, চি দিয়া আছে বৃষ্টি, ডি দিয়া আছে জয়মতী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অৰ্থাৎ বৃষ্টি আৰু ইয়াক সম্প্ৰচাৰিত কৰা হৈছিল 1974 চনত।